আপোনালোকে বাৰু টিকনি বৰুৱা চিনি পায়নে জনাব দেই। হেল্ল' এভৰিৱান, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াত দেখিছেনে মই কেৰাহীতে অকণমান পিঁয়াজ দি তেল দি অকণমান ভাজি লোৱাৰ পাছত টিকনি বৰুৱাখিনি মই কোমলীয়া অংশখিনি কাটি আৰু অকণমান আলু দি পেলাই ভালদৰে ভাজি ল'ম। যেনেকৈ নৰ্মেলি একেবাৰে চিম্পুলকৈ ৰান্ধিছোঁ, সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু ইয়াত মই অকণমান আদা নহৰু দিছোঁ। দেখিছেনে, আপোনালোকে যদি খাই চোৱা নাই এবাৰ খাই চাব। এইটো শৰীৰৰ কাৰণে বিৰাটেই ভাল হয়, ঔষধিযুক্ত। আৰু আপোনালোকে যোনে যোনে খাই পাইছেতো জানেই, গাহৰি মাংসৰ লগত খাই বিৰাটেই সোৱাদ লাগে। আৰু আনফালে মই অকণমান পিঁয়াজ দি কেৰাহীখনত অকণমান তেল দি ৰঙচুৱা হ'লকৈ ভাজি হোৱাৰ পিছত সেইদিনা যে আনিছিলোঁ, আপোনালোকক যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই তেখেতসকলেতো জানেই, মই আমলৈ টোপ ভাজিব লৈছোঁ। যিহেতু এজনৰ কাৰণে, সেইকাৰণে অকণমান দেখিছে ধুনীয়াকৈ এইকণ ভাজি ল'ম। ই বহুত ফুটে জানেনে, সেইকাৰণে ঢাকি ঢাকি ভাজিব লগা হয়। আৰু অকণমান ভাজ খোৱাৰ পাছত মই দুটামান কণবিলাহী ব্যৱহাৰ কৰিছোঁ, একদম চিম্পুলকৈ। আপোনালোকে যদি বিচাৰে, বহুতে বাৰু ডিমৰ লগত বনাই খায়, মই যদি আজি ডিম ব্যৱহাৰ কৰা নাই। সোৱাদ অনুসৰি নিমখ হালধি আৰু অকণমান মই গৰম মছলা ব্যৱহাৰ কৰিছোঁ দেই। সকলোৱেতো ৰান্ধিব জানে, যিহেতু মই ৰান্ধি ভাল পাওঁ, ভাবিলোঁ মইনো কেনেকৈ ৰান্ধো আপোনালোককো ভিডিঅ' সহকাৰে দেখাওঁ। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাই কেনে পায় জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মই একেবাৰে শেষত দেখিছেনে অকণমান মান ধনিয়া দি দিছোঁ। আৰু মান ধনিয়া দিলে যে গোন্ধটো ইমানেই ধুনীয়া আহে নহয়, আপোনালোকে যদি দি খাইছে নাইবা খাই চাব দেই। আৰু যিসকলে আমলৈ টোপ খাই ভাল পায় তেখেতসকলেতো জানেই বাৰু। আৰু এয়া আজি ৰেডি হৈ গৈছে। আৰু আনফালে মই ৰান্ধিছিলোঁ তৰা গজালি। যিহেতু তৰা গজালি মাংসৰ লগত ভজা ভিডিঅ'টো মই অলৰেডি আপলোড কৰিছোঁ, ৰেচিপিটো। যদি আপোনালোকে নাই চোৱা, প্লিজ গৈ চেক কৰিব। আৰু ইয়াত দেখিছেনে মাংসখিনি ভালদৰে ভাজি লৈছোঁ, যেনেধৰণে আমি সকলোৱে ভাজোঁ। তাৰপিছত তৰা গজালিখিনি দি দিছোঁ সৰু সৰুকৈ কাটি ৰখা। আৰু এয়া মাংসখিনি ভালকৈ ফ্ৰাই হোৱাৰ পাছতেই দিছোঁ, কাৰণ তৰা গজালিখিনি ভাজোঁতে বেছি সময় নালাগে। আৰু মই কেইপিচমান আলু ফ্ৰাই কৰি থৈছিলোঁ, সেইখিনিও দি দিছোঁ। আৰু এয়া দেখিছেনে খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাই কেনে পায় জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। এয়া দেখিছেনে আজিৰ মোৰ তৰা গজালি আৰু মাংসৰ চব্জি ৰেডি হৈ গ'ল। আৰু দুপৰীয়া থালিখনত আজি আছিলে এয়া তৰা গজালি আৰু ব্ৰইলাৰ মাংস, লগত আছিলে টিকনি বৰুৱা, আমলৈ টোপ আৰু অকণমান চালাড। এয়া দেখিছেনে ধুনীয়াকৈ কাঁহীখন সজাই লৈছোঁ। কাঁহীখন বাৰু দেখিবলৈ লোভনীয় হৈছেনে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু দেখিবলৈ যিমান সুন্দৰ হৈছিলে, খাবলৈ তাতকৈ বেছি সুন্দৰ হৈছিলে জানেনে। আৰু আপোনালোকে এনেধৰণে খাই ভাল পায়নে জনাবলৈ নাপাহৰিব দেই। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট এটা কৰি দিব। আৰু মোৰ ভিডিঅ'টোৱে শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।